সকলোৰে মনত থকাকৈ পতাৰ আশা আছিল প্ৰথম বিবাহ বাৰ্ষিকীও। কিন্তু মনৰ আশা মনতে মৰহি গ'ল সুমি তাৰ্কিকৰ। 20 টকীয়া কেক কাটি উদযাপন কৰিলে বিবাহ বাৰ্ষিকী। সুমি তাৰ্কিকে কেনেদৰে পাৰ কৰিলে 23 নৱেম্বৰৰ দিনটো। 23 নৱেম্বৰ 2023ত বিবাহপাশত আবদ্ধ হৈছিল সুমি তাৰ্কিক। ৰাজস্থানৰ উদয়পুৰত ডেষ্টিনেশ্যন বিয়া পাতি চমক দিছিল সুমি তাৰ্কিকে। পাতি লোৱা ভায়েক বিশালৰ আশীৰ্বাদত বিয়াত পিয়াজৰ বাকলিৰ দৰে উৰুৱাইছিল কোটি কোটি টকা। নামী দামী অতিথি উপস্থিত থকা সুমি তাৰ্কিকৰ সেই বিবাহৰ ৰাজ্যজুৰি চৰ্চা হৈছিল। কিন্তু মানুহৰ দিন সদায় একেই নাযায়। একালৰ বৃন্দাবন বোলে একালত পৰে চন। আৰু সেয়াই হ'ল সুমি তাৰ্কিকৰ সৈতে। পাতি লোৱা ভাইটি বিশাল ফুকনৰ ট্ৰেডিং কেলেংকাৰীয়ে সকলো ওলট পালট কৰি পেলালে। থানবান কৰি পেলালে সুমিৰ সকলো সপোন। 80 লাখ টকীয়া হীৰাৰ আঙুঠি, জন্মদিনত 1.5 লাখ টকীয়া টেডি বিয়েৰ উপহাৰ দিয়া ভাইটি বিশাল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বন্ধ কোঠৰীত। কেন্দ্ৰীয় কাৰাগাৰতে বন্দী হৈ আছে ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত সুমি তাৰ্কিকো। 23 নৱেম্বৰত সুমি তাৰ্কিকৰ প্ৰথম বিবাহ বাৰ্ষিকী আছিল। সকলো ঠিকে থাকিলে হয়তো প্ৰথম বিবাহ বাৰ্ষিকী অসমবাসীয়ে মনত ৰখাকৈ আয়োজন কৰিলেহেঁতেন। ভায়েক বিশালেও হয়তো দিলেহেঁতেন কোটি টকীয়া উপহাৰ। কিন্তু সময়ে যে সকলো শেষ কৰি দিলে। প্ৰথম বিবাহ বাৰ্ষিকীত জেলতে থাকিল সুমি তাৰ্কিক। বিবাহ বাৰ্ষিকীৰ পূৰ্বে চলাইছিল জামিন লাভৰ আপ্ৰাণ চেষ্টা। কিন্তু আদালতে দুবাৰকৈ জামিন আবেদন নাকচ কৰি দুয়োৰে আশাত ঢালে চেঁচা পানী। 20 টকীয়া কেক কাটি উদযাপন কৰিলে বিবাহ বাৰ্ষিকী। সেই কথাতে কয়, আনক ঠগি কোনেও কেতিয়াও সুখী হ'ব নোৱাৰে। আৰু সুমি তাৰ্কিকৰ ক্ষেত্ৰতো সেয়াই হ'ল। ভায়েক বিশালৰ লগ হৈ ৰাজ্য কঁপোৱা ট্ৰেডিং কেলেংকাৰীত জড়িত হৈ পৰিছিল সুমি তাৰ্কিক। ৰাইজৰ শ কোটি টকা আত্মসাৎ কৰি পাৰ কৰিছিল বিলাসী জীৱন। কিন্তু এতিয়া জেলৰ ভাত খাই পাৰ কৰিবলগীয়া হৈছে বন্দীত্বৰ জীৱন। জ্যোতিৰাজ কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24। কাৰাগাৰতে প্ৰথম বিবাহ বাৰ্ষিকী উদযাপন সুমি